সো নমস্কাৰ বন্ধুসকল। আজিৰ আপডেটটো হৈছে আমাৰ অসমৰ ক্ৰিকেট প্ৰেমী ৰাইজসকলৰ কাৰণে। সো অসমত 1 আগষ্টৰ পৰা 23 আগষ্টলৈ পতা হ'ব অসম প্ৰিমিয়াৰ লীগ, য'ত কমেও 8টা টিমে খেলিব। সো তাৰ ওপৰত আমাৰ BCCI ছেক্ৰেটাৰী devajit শইকীয়াই কি মন্তব্য কৰিছে আপোনালোকক শুনাই দিব বিচাৰিছোঁ। মই শুভেচ্ছা জনাইছোঁ অসম ক্ৰিকেট সন্থাক। তেওঁলোকে এটা খুব আটকধুনীয়া পদক্ষেপ লৈছে আৰু অসম ক্ৰিকেট সন্থাই যিটো পদক্ষেপ লৈছে অহা 1 আগষ্টৰ পৰা 23 আগষ্টলৈ আছাম প্ৰিমিয়াৰ লীগ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ গৈছে, আৰু য'ত 8টা ফ্ৰেঞ্চাইজি টিমৰ মাজত খেলবোৰ হ'ব। প্ৰায় 150 প্লেয়াৰে সুবিধা পাব, আৰু মই ভাবোঁ যে ইয়াতে যিসকল খেলুৱৈয়ে সুবিধা পাব তেওঁলোকে ভাল খেল দেখুৱাব পাৰিলে নিশ্চয় IPL ফ্ৰেঞ্চাইজি বা ভাৰতীয় চিলেক্টৰৰ চকু বা দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। এই সুবিধাটো তেওঁলোকে সঠিকভাৱে লৈ পেলাই পৰিশ্ৰম কৰি এটা খুব ভাল পাৰফৰ্ম কৰে, আৰু মই ফ্ৰেঞ্চাইজিসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা ডাঙৰ পদক্ষেপত অসম ক্ৰিকেট সন্থাক সহায় কৰিবলৈ আহিছে, আৰু ফলত তেওঁলোকে অসম ক্ৰিকেটক ইয়াক এক ষ্টেপ ওপৰলৈ লৈ যোৱাত সহায় কৰিবলৈ আগবাঢ়িছে। তেওঁলোকে পদক্ষেপ বহুত এটা নতুন যুগৰ সৃষ্টি কৰিব, আৰু অসম ক্ৰিকেট সন্থা APL-ক যদি 3 বছৰ ছাকচেছফুলি চলাই নিব পাৰে, মই ভাবোঁ যে এইটো এটা খুব ডাঙৰ প্ৰপাৰ্টি হ'ব, আৰু আগন্তুক দিনত ইয়াৰ এট্ৰেকশ্যন যথেষ্ট বাঢ়িব। এইটো যেনেকৈ IPL-ত বিভিন্ন চ'ৰ্চ অফ ৰেভিনিউ থাকে, মিডিয়া ৰাইটছৰ পৰা তেনেকুৱা ধৰণৰ ষ্টেট লীগবিলাকক এই সুবিধাটো নাথাকে। অকল এটাই সুবিধা থাকে যে স্পনচৰসকলে আহি পেলাই যদি টিমবিলাকক স্পনচৰশ্বিপ দিয়ে, কিন্তু প্ৰথম পৰ্যায়ত তেনেকুৱা ধৰণৰ স্পনচৰশ্বিপৰ এট্ৰেকশ্যন হয় নহয় মই এইবাৰ এতিয়াই ক'ব পৰা নাই। কিন্তু যিটো মিডিয়া ৰাইটছৰ পৰা মেইন কালেকশ্যনটো হয় বা মেইন ৰেভিনিউ জেনেৰেশ্যন হয়, সেইটো ষ্টেট লীগত মই ভাৰতত দেখা পোৱা নাই এতিয়ালৈকে। আৰু সেইকাৰণে কৈছোঁ যে এইটো কমাৰ্চিয়েল ভেঞ্চাৰ নহয়, ইট ইজ আদাৰ ছ'চিয়েল ৰেছপনচিবিলিটি এক্টিভিটিজৰ ভিতৰত পৰে, আৰু তেওঁলোকৰ যদি ক্ৰিকেটৰ কাৰণে পেশ্যন আছে তেতিয়াহ'লে সেই পেশ্যনৰ কাৰণে ইয়াতে সহযোগ কৰিব লাগে, আৰু তেওঁলোকে সেইকাৰণেই জড়িত হৈছে। মই ভাবোঁ যে তেওঁলোকক ক্ৰিকেটক মানদণ্ড উন্নত কৰিবৰ কাৰণে তেওঁলোকক কণ্ট্ৰিবিউশ্যনখিনি দিব খুজিছে, আৰু ফলত অসম ক্ৰিকেট এটা ষ্টেপ আগুৱাই যাব। ষ্টাৰ স্পৰ্টছ HD চেনেল 1, তাৰমানে ষ্টাৰ স্পৰ্টছ 1ত হ'ব, আৰু ষ্ট্ৰিমিং প্লেটফৰ্মত জিঅ' হটষ্টাৰত হ'ব। হেনো বৰ্ষাপাৰা ষ্টেডিয়ামত গুৱাহাটীত হৈছে। এইটোত বাছনি প্ৰক্ৰিয়া নাথাকে, এইটোত অকশ্যন হ'ব, আৰু অকশ্যন জুলাই মাহত কোনোবা এটা ডেটত হ'ব, য'ত প্ৰায় 4000 খেলুৱৈয়ে ৰেজিষ্ট্ৰেশ্যন বিচাৰিছিলে, আৰু মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই 300 বা 400 খেলুৱৈক প্ৰপাৰ প্লেটফৰ্মলৈ উলিয়াই দিব, যিসকলে অকশ্যনত পাৰ্টিচিপেট কৰিব। BCCI এপ্ৰুভেল দিব লাগে। BCCI যেতিয়া এপ্ৰুভেল বিচাৰিব, আমি ভাৰতত যিমানবোৰ ষ্টেট লীগ হৈ আছে সেই ষ্টেট লীগ প্ৰত্যেকখন ষ্টেট লীগতে আমি